को मुझे तू सौंप दे मेरी जरूरत। हेलो गाइस, वेलकाम टू माय यूट्यूब चैनल। আপোনালোক মোৰ यूट्यूब चैनल স্বাগতম জনাইছোঁ। আজি একচুৱেলি মই বহুত ধুনীয়া এটা জেগাত গৈছোঁ, কিন্তু জেগাটো আপোনালোকে এতিয়াই কৈ নিদিওঁ, বহুত ছাছপেন্স আছে ইয়াত, বহুত ধুনীয়া জেগা। কিন্তু আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব মই ক'ত গৈছোঁ, কি কৰিছোঁ, সকলোবিলাক আপোনালোকে গম পাব। তো ভিডিঅ'টো চাই থাকক। কি যে ধুনীয়া। এইফালে এখন ফিল্ড হয়, সৰু পোৱালিবিলাক খেলি আছে। তো ফাইনেল ডেষ্টিনেশ্যন পোৱাহি নাই এতিয়ালৈকে, গৈ আছোঁ আমি, কিন্তু গোটেই বৰষুণ দি আছে কাৰণে ইয়াত ৰখি আছোঁ আমি। এতিয়া যাম, এতিয়া লাহেকৈ এতিয়া যাম। বহুত ধুনীয়া জেগা, আপোনালোকে চাই থাকিব, বহুত ধুনীয়া ধৰণৰ একদম ৰকিং জেগা হ'ব আৰু চুপাৰ জেগা। क्या नजारा है देखो तो, আপোনালোকে দেখিছে পানী পাহাৰৰ পৰা আহি আছে আৰু এইফালে পৰি গৈছে নলাটোত। বহুত ধুনীয়া ইয়াৰ লোকেশ্যনটো। এই আপোনালোকে দেখিছে ৰাস্তাটো কিমান বোকা হৈ আছে। আপোনালোকে যদি নামটকলৈ আহিব বিচাৰিছে তেনেহ'লে আপোনালোকে বৰষুণ দিনত নাহিব, বৰষুণ দিনত বহুত বোকা হয়। আপোনালোকে ঠাণ্ডা দিনত আহিব পাৰিলে। এয়া আপোনালোকক মই দেখাইছোঁ নামটকৰ চাংঘৰ। এইখন পাহাৰখন বহুত ধুনীয়া লাগিছে। ইয়াৰ পৰা চাবলৈ ভিউটো বহুত ধুনীয়া আহিছে। মোৰ এনেকুৱা লাগিছে মই এতিয়া শ্বিলঙত থকা নিচিনা লাগিছে, বহুত ধুনীয়া। ইয়াৰ ভিউটো ধুনীয়া লাগিছে চাই কেনে। আৰু এইটো আপোনালোকে দেখিছে, এইটো নামঘৰটো, এই নামঘৰ, ইয়াত নামঘৰ এটা আছে, এইটো নামঘৰটো। আৰু মই এতিয়া গৈ আছোঁ এই নামঘৰটোৰ ছাইডৰ গলিটো দি গৈ আছোঁ এতিয়া। এইখন ঠাইত নগা আৰু আদিবাসী লোকসকলে একেলগে মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। আপোনালোকে যদি চাংঘৰ বা এনেকৈ পাহাৰ চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব, বহুত ধুনীয়া জেগা। তো আমাৰ বহুত বেড লাক আছিলে, কাৰণ বেড লাক হৈ গ'ল আজি, কাৰণ আমাৰ স্কুটিখন বেয়া হৈ থাকিলে। তো আপোনালোকে যদি এনেকুৱা পাহাৰ জেগাত যায় কেতিয়াও আপোনালোকে স্কুটি নিনিব, বাইকহে লৈ যাব। তো পাহাৰত মানে আপোনালোকৰ স্কুটি উঠাবৰ কাৰণে অলপ প্ৰব্লেম হয়, কিন্তু বাইকৰ কোনো প্ৰব্লেম নাথাকে। চ' আপোনালোকক মই কওঁ বাইকে লৈ আনিব। আপোনালোকে দেখিছে কি ধুনীয়া দলং, বা দলংটো ইমান হিলিছে, কিন্তু এইফালে চাওক পানী ইমান ধুনীয়া। কি ডেষ্টিনেশ্যন, আপোনালোকে আহি ভাল পাব, আহিব। দলংখন হিলিছে, বহুত ধুনীয়া জেগা, আহিব, একদম চুপাৰ জেগা।
কিছু ভিউ আহিছে, বৰষুণ দিয়া আছে একচুৱেলি, সেইকাৰণে মই আজি ভিডিঅ'টো ভালদৰে বনাব নোৱাৰিলোঁ বা দেখাব পৰা নাই আপোনালোকক, বেয়া চেয়া নাপাব আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ, এইখিনি দেখাইছোঁ। কিন্তু একচুৱেলি অৰুণাচল প্ৰদেশত আছোঁ দেই, অৰুণাচল প্ৰদেশ। এয়া চাই লওক ভিউটো, কিছু সৌন্দৰ্য মনোমোহা, ইয়াৰ আকৰ্ষণীয় নদীখন।